তুমি তোমাক কিমানবাৰ ক'ব লাগে মোৰ ইয়ালৈ নাহিবা ভাৰ্গৱ মালিকে বেয়া পায় ঘৰৰ মালিকে বেয়া পায় নে তোমাৰ বয়ফ্ৰেণ্ডে বেয়া পায় ইয়াৰ উত্তৰ দিবলৈ মোৰ সময় নাই ডিউটিৰ পৰা আহিছোঁ ভাগৰ লাগিছে তুমি এতিয়া যোৱা মই জিৰণি লওঁ আজিৰ পৰা তোমাৰ জিৰণিয়ে জিৰণি আজিৰ পৰা নে তুমি মোক দেখিবা নে মই তোমাক দেখিম কাৰণ আজিৰ পৰা তোমাৰ জীৱন তুমি পাগল হৈছা নেকি অয়ন মোৰ ছোৱালীজনী মই ঘূৰি দিয়া কি ছোৱালীজনী মৰিল ছোৱালীজনী মৰিল যেতিয়া তয়ো মৰিব লাগিব ঐ বৰা এই ফোনটো ধৰক ইয়াৰ টেষ্টটো অলপ গৰম হৈছে অলপ ঠাণ্ডা কৰি দিওঁ বেছি দাদাগিৰি নকৰিবি বুজিছ ইয়াতে তোক এনকাউণ্টাৰ কৰি দিম কৰক এনকাউণ্টাৰ মই মৰিবলৈ ভয় নকৰো ছাৰ মই শান্তি নাপাম ছাৰ মই মৰি শান্তি নাপাম ছাৰ মই শান্তি নাপাম ছাৰ মই মৰি শান্তি নাপাম ছাৰ উঠ বহ কি হ'ল কচোন কি হ'ল তই মোক বুজাই দে তই কিয় ইমান উৎপাত কৰি আছ বিবাহ হৈছে আমাৰ 7 বছৰীয়া ছোৱালী সৈতে সংঘাত ঠিকে চলি আছে
কিন্তু অনিন্দিতা অনিন্দিতা কি হ'ল ইমান চিঞৰ বাখৰ কৰি আহিছে যে আৰে পুলিচৰ চাকৰি ওলাইছে এছআই চাকৰি মোৰতো পঢ়া শুনা নাই তোমাৰ পঢ়া শুনা আছে যেতিয়া তুমিয়ে ইণ্টাৰভিউটো দিব লাগিব হ'ব আজিৰ পৰা তুমি একো কাম কৰিব নালাগে ঘৰ সৰা কাপোৰ ধোৱা ভাত ৰন্ধা যিমান কাম আছে সব মই কৰিম ঠিক আছে তুমি এতিয়াৰ পৰা প্ৰস্তুতি চলোৱা এতিয়াৰ পৰা তুমি একো কাম কৰিব নালাগে ভালকৈ একটু পঢ়া এতিয়াৰ পৰা প্ৰস্তুতি চলোৱা ঠিক আছে লাহে লাহে কৰিলে নহ'ব নহয় স্পীড কৰ স্পীড দৌৰ মাৰিব লাগিব নহ'ব নহয় স্পীড দৌৰিব লাগিব বুজিছা আৰু যোৱা স্পীড কৰা না লাহে লাহে কৰিলে নহ'ব নহয় আৰে এইবোৰ স্পীড কৰা চাহ খাবা নেকি নাই নাখাওঁ আজি জাতিলাও দাইলে বনাম ঠিক আছে মা এটো হৈছে নে হৈছে তুমি শুই নাথাকা কিয় মই হলে তোমাৰো টোপনি ধৰিব নহয় পঢ়াচোন বাৰু মোৰ কথা চিন্তা কৰিব নালাগে তুমি পঢ়া Best of luck.
তাৰ পাছত কি হ'ল তাৰ পাছত মোৰ জীৱনলৈ কাল ধুমুহা নামি আহিল তাই পুলিচৰ চাকৰি পালে এছআই যোৰহাটলৈ পোষ্টিং হ'ল তাৰ পাছত তাই তাতে ভাড়া ঘৰত থাকিব ল'লে তুমি মোৰ ওচৰত থাকিও বহুত দূৰত থকা যেন লাগে তুমি কিন্তু মোক বহুত কষ্ট দিছা কথাটো ভাল হোৱা নাই কিন্তু তোমাৰ বাবে মই বহুত ত্যাগ কৰিছোঁ সেইকাৰণেতো তোমাক মোক নিজতকৈ বেছি ভাল লাগে প্ৰমাণ লাগে তুমি মই কি হ'ল ভাগৰ লাগিছে মোৰ পানী এগিলাচ আনাচোন এওঁ মাধুৰ্য কিবা ক্ৰিমিনেল কেছ এটাই ডিছকাছ কৰি আছিলোঁ মই তেনেকুৱাই কিবা এটা ডিছকাছ চলি আছে বুলি ভাবি লৈছোঁ পিছে এইবোৰ ডিছকাছ থানাত কৰিলে ভাল হয় নেকি পুলিচৰ চাকৰি চোৰ ডকাইতৰ পিছত ঘূৰি ফুৰোঁতে এইবিলাক কেছ থানাত ডিছকাছ কৰিবলৈ সময় নাপাওঁ তাতে ইটোৰ পিছত সিটো কেছ আহিয়ে থাকে গতিকে বুজিছোঁ বুজি পাইছা যদি ইয়াৰ পৰা যোৱা আমি ডিছকাশ্যন কৰি আকৌ ডিউটিলৈ যাব লাগে মোতকৈ তোমাৰ ডিউটি ডিছকাছ ডাঙৰ হ'ল ন চৰকাৰী চাকৰি কৰোঁ তাৰ বিনিময়ত দৰমহা পাওঁ তো তোমাতকৈ বেছি দৰমহা আৰু চাকৰি ইম্পৰ্টেণ্ট হ'বই এতিয়া ইয়াৰ পৰা যোৱা মালিকে দেখিলে বেয়া কথা হ'ব যাওঁ কিন্তু তুমি মোৰ ভাল বেয়া কথাটো সোধাটো দূৰৰ কথা নিজৰ ছোৱালীজনীৰ বিষয়ে এবাৰ সোধা নাই দুদিনমানৰ পৰা তাইৰ গাটো বেয়া তাই তোমাক বিচাৰি আছে তাই গাড়ীত উঠিলে বমি নকৰা হ'লে মই লৈ আহিলোহেঁতেন গা বেয়া ছোৱালীজনীক তুমি ঘৰত তুমি ইয়াত কি কৰিছা ডক্তৰক দেখাইছিলে নাই নাই দেখুৱা পইচা 2 টকামান লাগিব নহয় এই 5,000 লোৱা আৰু ছোৱালীজনীক ডক্তৰক দেখুৱাগে ছোৱালীজনী তোমাক বিচাৰিয়ে আছে এদিনৰ বাবে হ'লেও তুমি যাব নোৱাৰা যাওঁ বুলিলে যাব নোৱাৰো নহয় চৰকাৰী চাকৰি চৰকাৰী ছুটি দিলেহে যাব পাৰিম তুমি এতিয়া ইয়াৰ পৰা যোৱা ছোৱালীজনীক সোনকালে দেখাই লোৱা ইহঁতৰ পৰা যে অশান্তি হৈছে মাথাটোৱে বিষাই গৈছে মালিচ কৰি দিওঁ তুমি ইয়াতে ৰৈ আছা দেউতা আহিলে ইমান দেৰি কৰিলে মা নাহিলে মা আহিব নোৱাৰে নহয় মায়ে বৰ ডাঙৰ চাকৰি কৰে ছুটি নাপায় যে মায়ে আহোঁ বুলি ক'লে আহিব নোৱাৰে নহয় ব'লা ভিতৰলৈ যাম মিঠাই খাবা দেই মিঠাই আনিছোঁ ভাল ছোৱালী ন এইবাৰ গ'লে মা ওচৰলৈ মোকো লৈ যাব মাজনী তোমাৰ বেমাৰ ভাল হ'ব নহয় দেই মোৰ মা ওচৰলৈ যাওঁ মাজনী দেউতা মোক মায়ে ফোনটো লগাই নে চোৱা ফোনটো লগাই নাই মায়ে
আমাৰ নিচিনা সৰু মানুহৰ লগত কথা নাপাতে মই মাৰ ওচৰলৈ যাওঁ তুমি আমনি নকবেচোন মাজনী তোমাৰ বেমাৰ ভাল হ'ব নহয় তোমাৰ বেমাৰ ভাল হ'ব দেই মই কাইলৈ মাক লৈ আহিম ঠিক আছে তুমি এতিয়া ভাল চলি অকণমান হোৱাচোন হোৱা টোপনি যোৱা টোপনি গ'লে তোমাৰ ভাল লাগিব ঠিক আছে আমাৰ মাজনী হ'ব ভাল চলি আমাৰ নাকান্দে দেউতা আহিলে আজিও মা নাহিলে মাজনী মা বহুত ডাঙৰ মানুহ হ'ল নহয় আমাৰ নিচিনা মানুহ পাহৰিয়ে গ'ল কেলে নিনিলি মা ওচৰত তুমি গাড়ীত উঠিলে বমি নকৰা জানো সেইকাৰণে নিনিলো মোক মাক লাগে তুমি আমনি কৰি নাথাকিবাচোন অ মোৰ মাইনা জীয়া মানুহজনী উঠা আকৌ মাইনা উঠা ইমান দেৰিলৈকে শুই থাকে নেকি তুমি দৰৱ খাব লাগিব নহয় মাইনা মাইনা যিজনে মোৰ সংসাৰখন জুই লগালে সেইজনক নমৰা হেল্ল'